এইটো ৱাটাৰফল। এইখিনি যিখিনি পানী আহি আছে সেইখিনি গোটেইখিনি পাহাৰৰ পৰা নামি আহিছে, মানে ৱাটাৰফল আৰু। এই মন্দিৰৰ হিষ্ট্ৰী ক'বলৈ গ'লে বহুত বছৰ আগত যাব লাগিব। ঐ ইয়াত যদি বাঘ চাঘ ওলাই যায় কি হ'ব? তাৰ পৰা এটা ৰথ উঠাই কিনে আহিছিলে ভগৱানে। ৰথটো ৰথ ইয়াত থৈছিলে, ৰথৰ টুকুৰা পৰা অনা ৰথৰ টুকুৰা হয়। ৰথ ইয়াতে থৈ আৰু বিবাহৰ পাছত ইয়াৰ পৰা পুষ্পক বিমানত গৈছিলে ভগৱান। আচ্ছা, এয়া এক সময়ত মানে মন্দিৰটো আছিলে। ভূমিকম্পৰ ফলত 1950 ডাঙৰ ভূমিকম্প যিটো হৈছিলে, সেই ভূমিকম্পত মানে মন্দিৰটো ভাঙি চিঙি একদম ভিতৰত সোমাই গৈছিলে। ইয়াত মানে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীয়ে মানে ইয়াত আছিলে, বিয়া পাতিছিলে। হেল্ল' গাইজ, গুড মৰ্ণিং অল। আজি অকণমান ওলাই গৈ আছোঁ এটা ধুনীয়া পৰিৱেশৰ মাজত। ত' মানে তাতে যাওঁ আৰু আপোনালোকক দেখাম, আৰু লগতে সুধি লৈছোঁ যে মানে আপোনালোকৰ মানে কি খবৰ চবৰ ভাল আছে? মই ভালে আছোঁ। চাওক আগলৈ। আজি গৈ আছোঁ অকণমান ওলাই পিনে ধুনীয়া এটা পৰিৱেশত। ত' মনটো অকণমান শান্ত কৰিবৰ কাৰণে আমি গৈ আছোঁ এতিয়া মালিনিথান। কাৰণ গোটেই সপ্তাহটোত কাম কৰিব লাগে, কাম কৰি অফিচৰ কাম, হেৰি কাম, ঘৰৰ কাম, কিবা কিবি কাম কৰি পিনে ভাগৰ লাগি যায়, আৰু লাইফটো অকণমান এনজয় কৰিব লাগে। সেইকাৰণে আজি আমি অকণমান ওলাই গৈ আছোঁ। মোৰ লগতে যাব ৰূপান্তৰত যাব, কৌশিক ভাই যাব আৰু পুলিচ যাব এতিয়ালৈকে, কিন্তু যাওঁ নাযাওঁ হৈ আছে কিছুমানত। ত' চাওঁচোন বাৰু কি হয়। আমি অকণমান শ্বৰ্টকাট লৈ গৈছোঁ। প্ৰথমত যাম আমাৰ কৌশিকৰ ঘৰৰ ওচৰত দি পিনে ৰূপান্তৰ ঘৰৰ পৰা মানে পুদিবতৰ ঘৰৰ পৰা বগীবিল ব্ৰিজ হৈ পিনে ডাইৰেক্ট লিকাবালি। তো চাওঁ আগলৈ। আহি আমি পাইলোঁ ৰূপান্তৰহঁতৰ ঘৰ। ৰূপান্তৰ প্ৰফেচনেলি হ'ল লাৰ্নেড কাউন্সিল, মানে এডভকেট বুলি কয়। তো আৰু এনে হবি হ'ল তাৰ ঘূৰা ফুৰা আৰু ছিংগিং কৰা। তাৰ ঘৰত আহিছোঁ। ধনী মানুহ ইয়াতে, বিল্ডিং বনাইছে দেখা নাই। তো ইয়াত অকণমান ৰখোঁ, তাৰপিছত যামগৈ। গেটখন ভাল লাগিছে, গাঁৱৰ ফিল্ডটো দিয়ে আৰু। এতিয়া ৰূপান্তৰ ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া গৈ আছোঁ মানে হেৰিৰ ঘৰত, কি কয় তোমাৰ প্ৰদীপৰ ঘৰত। প্ৰদীপ ওলাই পিনে ৰেডি হৈ আছে। আমাৰ কৌশিক ভাইও আহিলে, অকণমান দেৰি হ'ল কাৰণে ৰূপান্তৰ ৰখিব লগা হ'ল। ৰূপান্তৰ ঘৰত অকণমান দেৰি হ'ল, কিন্তু মানে বেছি দূৰ নহয়, 60 কিলোমিটাৰহে। 60 কিলোমিটাৰ চ' মানে কভাৰ কৰিব পাৰিম আৰু সোনকালে কভাৰ কৰিব পাৰিম আৰু 1 ঘণ্টা লাগিব। খৈয়া গাঁও ইপিনেদি গৈ আছোঁ। ইউনিভাৰ্চিটি পাৰ হৈ পিনে ব্ৰিজখনৰ কাষেদি ৰাস্তাটো এটা ভিতৰে গৈ আছোঁ। ভিতৰে গৈ পিনে বগীবিল ব্ৰিজত ওলাম। তো চিধা ওলাব পৰা গ'লহেঁতেন, কিন্তু আমি অকণমান শ্বৰ্টকাট মাৰিছোঁ। আৰু শ্বৰ্টকাট এইটো কাৰণে মাৰিছোঁ কাৰণ পুদিবৰ ঘৰ অকণমান গাঁৱৰ ভিতৰত, সেইকাৰণে ঘৰটো ধুনীয়া লাগিছে। আমাৰ প্ৰদীপ ভাইৰ লগত ভণ্টি যাব, আৰু এয়া ৰূপান্তৰ আৰু কৌশিক। এতিয়া গৈ আছোঁ আৰু আগলৈ। চাওক এতিয়া আমি আহি পালোঁ এইখন বগীবিল ব্ৰিজখন মানে ইণ্ডিয়াছ লংগেষ্ট ৰেল কাম ব্ৰিজ হয়। তো এইখনেই ব্ৰিজ যিখন মানে ইণ্ডিয়াৰ চবতকৈ ডাঙৰ ব্ৰিজ, যিখনত মানে ওপৰেদি পিনে কি কয় গাড়ী মটৰ যায়গৈ আৰু তল দি পিনে ট্ৰেইন যায়। আৰু এইখন ব্ৰিজ মানে বনাওঁতে 200 মাহ লাগিছে, মানে 2002ৰ পৰা 2018ৰ 25 ডিচেম্বৰত মানে অপেনিং কৰিছে এইখন ব্ৰিজ। আৰু এইখন ব্ৰিজৰ মানে সেই ডিষ্টেঞ্চটো হ'ল মানে 4.94 কিলোমিটাৰ, মানে অলমষ্ট 5 কিলোমিটাৰ। আৰু এইখন ব্ৰিজে আমাৰ ডিব্ৰুগড় আৰু ধেমাজি ডিষ্ট্ৰিক্টক মানে একেলগ কৰিছে। ইয়াৰ পৰা ইয়ালৈকে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট কৰিলে, ইয়াৰ পৰা আগলৈ পৰিলে মানে ধেমাজি ডিষ্ট্ৰিক্ট। আগতে মানে সেই ব্ৰিজ নাছিলে, আকৌ ফেৰী দি পিনে যাব লগা হৈছিলে, আৰু ফেৰীত ৰাতিপুৱা যদি উঠে গধূলিলৈকে পাইছে। আৰু এতিয়া ব্ৰিজখন পাৰ হওঁতে 5-10 মিনিট লাগে, আৰু ডিব্ৰুগড়ৰ পৰা ধেমাজি যাওঁতে এতিয়া মাত্ৰ আধা ঘণ্টাৰ সময় লাগে। তো ভাবক মানে এইখন ব্ৰিজ হৈ পিনে আমাৰ ডিব্ৰুগড়ৰ মানুহখিনিৰ কাৰণে কিমান ভাল হৈছে, আৰু ধেমাজিৰ মানুহখিনিৰ কাৰণে কিমান ভাল হৈছে। এতিয়া ধেমাজিৰ মানুহখিনি ডিব্ৰুগড় মেডিকেলত আহিব পাৰে। তো এয়াই আৰু, চাওঁ আগলৈ।
ইয়াৰ পৰা ইপিনে গ'লে বিশ্বনাথ চাৰিআলি 235 কিলোমিটাৰ আৰু ইপিনে লখিমপুৰ আছে 96 কিলোমিটাৰ আৰু চিলাপথাৰ 9 কিলোমিটাৰ আৰু জোনাই 73 কিলোমিটাৰ। তো আমি যদি ইপিনে যাওঁ ধেমাজি হৈ লখিমপুৰ হৈ বিশ্বনাথ চাৰিআলি হৈ পিনে মানে তেজপুৰত ওলাব পাৰি। তেজপুৰ 235 কিলোমিটাৰ ইপিনে দিও গুৱাহাটী যাব পৰা যায়, বুজিছে নাই? এই বিশ্বনাথ চাৰিআলি যে তেজপুৰ হৈ পিনে গুৱাহাটী যাব পৰা যায়। এতিয়া যদি আমি যদি ইপিনে যাওঁ আৰু গ'লে ধেমাজি লখিমপুৰ তাৰপিছত বিশ্বনাথ চাৰিআলি ইপিনে যাব লাগে। আৰু আমি এতিয়া যাম ইপিনে নগৈ ইপিনে যাম, ইপিনে জোনাইৰ ফালে যায়, ইপিনে জোনাই হৈ পিনে পাছিঘাট ইপিনে যায়। তো আমি জোনাইলৈকে নাযাম, আমি জোনাইৰ এই ৰাস্তাটোতে যামগৈ, কিন্তু তাৰ আগত কাটি দিম চিলাপথাৰ ৰাস্তাত। এইটো ইমান বেয়া এখন জেগা আৰু মুঠতে ক'বলৈ গ'লে ইয়াৰ ৰাতিখন ইয়াত বজাৰ বহে গধূলিখন আৰু সব লাইট ইপিনে এনেকৈ জ্বলে আৰু তাৰ পৰা দেখি পায় যে ইপিনে চাগে ৰাস্তা, কিন্তু ঘপকৈ আহিলোঁ, আহি পিনে দেখিছোঁ যে ইপিনে ৰাস্তা নহয়, ৰাস্তাটো ইপিনেই। ইয়াত না বগা লাইটটো আছে না কি আছে, ইয়াত এক্সিডেণ্ট পইণ্টৰ কাৰণে চবতকৈ ডেঞ্জাৰাছ ৰাস্তা এইটো। আৰু সেইকাৰণে আহি পিনে ঘপকৈ স্পীডত আহিলোঁ, আহি পিনে দেখিলোঁ যে ইপিনে ৰাস্তা নহয়, ইপিনে একদম বজাৰ বহিছে। তো এই ৰাস্তাটো ইপিনে, তাতে ব্ৰেক মাৰিলোঁ, ডিছ ব্ৰেক ভাঙি পিনে তাতে পৰিলোঁ মই। এইখিনি অকণমান বগা দাগ চাগ দি দিলে অকণমান ভাল হ'ব, কিন্তু ইয়াত ৰিক্সি হয় এইখন বহুত, কাৰণ মই এক্সিডেণ্ট হৈছোঁ তো মই গম পাওঁ। আৰু চিলাপথাৰ 4 কিলোমিটাৰ আছে আৰু চিলাপথাৰ। আকাজান অলপ আগতে পালোঁ, কলাজান এইটো হ'ল আকাজান। আহি আমি আকাজান পালোঁ, অলপ আগতে কলাজান পাইছিলোঁ। কলাজান য'ত মই দেখাই দিলোঁ যে ইপিনে ধেমাজি যায়, লখিমপুৰ যায়, তাৰপিছত বিশ্বনাথ চাৰিআলি, এইখন কি কয় কলাজান আছিলে, এইখন আকাজান। আৰু এইটো যদি চিধা যদি যাওঁগৈ আমি, চিধা গ'লে আমি জোনাই পাম। জোনাইৰ পিছত পাছিঘাট অৰুণাচল ইপিনে সোমাই গ'ল। আৰু আমি গৈ আছোঁ ইপিনে চিলাপথাৰ হৈ পিনে যামগৈ আমি কি কয় তোমাৰ লিকাবালি। তো চাওক আগলৈ। ৱেলকাম টু বৰ্ডাৰ ৰোড, বমি, আলং, পেংগিন এইবিলাক। ইপিনেও দিও অৰুণাচল, মানে আমি য'ত গৈ আছোঁ মানে লিকাবালিখনো অৰুণাচলে পৰিলে। তাৰপিছত আকাশীগংগা চব ইপিনে যায় আৰু সেইকাৰণে আমি ইপিনে গৈ আছোঁ। পাছিঘাট ইপিনে চিধা গ'লে ইপিনে পাছিঘাট, ইপিনে আলং চালং পৰে। আৰু মানে আমাৰ আপাৰ আছামত মানে ৰেইনফলটো হৈয়ে থাকে, মানে বৰষুণটো হৈয়ে থাকে। আৰু আহি আমি চিলাপথাৰ, চিলাপথাৰ টাউন, সৰু টাউন আৰু বেছি ডাঙৰ নহয় চিলাপথাৰখন। তো আৰু আমি লিকাবালিও পাই যাম আৰু ওচৰতে। চিলাপথাৰ পাৰ হোৱা মানে লিকাবালি পাওঁ। আৰু চিলাপথাৰখন ধেমাজি ডিষ্ট্ৰিক্টত পৰে। আৰু ৱেলকাম টু লিকাবালি। ইয়াৰ পৰা মানে লিকাবালি ষ্টাৰ্ট হ'ল, অৰুণাচল ইয়াৰ পৰা ষ্টাৰ্ট। আৰু চাওক এয়া ভিউ চাওক না, মজা ভিউ। যেতিয়া মানে অসমৰ পৰা অৰুণাচলত সোমালোঁ, কিন্তু এটা বস্তু ইয়াত আহিবলৈ মানে কোনো ধৰণৰ মানে পাছ নালাগে, পাছ বনাব নালাগে কোনো ধৰণৰ। কিন্তু পাছিঘাট যাবলৈ হ'লে পাছ লাগে। কিন্তু লিকাবালি এইখন মানে ওচৰতে পৰে আৰু মালিনিথান মন্দিৰটো চিলাপথাৰৰ, তো মানে ধেমাজি ডিষ্ট্ৰিক্টৰ ওচৰত পৰে, সেইকাৰণে মানে এইখিনি নালাগে। আৰু তো আপোনালোকে আহিলে ইয়াত আহিব পাৰে, পাছ টাছ নালাগে, ধুনীয়াকৈ আহিব পাৰে। ৰাস্তাবিলাক অকণমান ডেঞ্জাৰাছ ৰাস্তাত আহিলোঁ, বহুত ডেঞ্জাৰাছ ৰাস্তা, একদম গাছ চাছ একদম। অফ ৰোডিং কৰা মজাটো আহিব। আৰু ৱাটাৰফল সিপিনৰ পৰা আহিছে, ইপিনে পাহাৰৰ পৰা নিজৰা পানীটো আহিছে, ৱাটাৰফলে। আৰু আমাৰ ডেষ্টিনেশ্যন আহি পালোহি। আৰু ইপিনে হেঙিং ব্ৰিজখনে ইপিনে আছে। এতিয়া হেঙিং ব্ৰিজখনত পানী হৈ গ'ল যেন পাইছোঁ। এইটো ৰাস্তা লিকাবালি মন্দিৰ, এইটো ৰাস্তা, এইটো দি গ'লে লিকাবালি মন্দিৰ পাই যাম। তো এতিয়া বাকীখিনি আহি আছে,
আমি তেলৰ দামটো চাই যাওঁ কিমানকৈ তেল ইয়াত আমাৰ তাতে মানে 96 আৰু ইয়াত 94 মানে 2 টকা কম মানে অৰুণাচল পৰে তো অৰুণাচল অকণমান মানে ছাবচিডিটো দিয়ে আৰু তো আপোনালোকক দেখুৱাৰ কাৰণে অকণমান আগলৈ গ'লোঁ ৱাটাৰফল আমি পালোঁ একদম ওপৰৰ পাহাৰৰ পৰা পানী বৈ আহিছে সব ইয়াত তো বঢ়িয়া এয়া হ'ল মন্দিৰ পালোঁ আমি এতিয়া মালিনীথান মন্দিৰ আগতে টিকেট কটা নাছিলে আগত নাছিলে এতিয়া টিকেট কটা কিমানকৈ বা কম্পালচৰি কৰিলে জেণ্টছ লেডিজ কিমানকৈ পাৰ মানুহ মানে 10 টকাকৈ তো আমি 6জন আহিছোঁ 6জন 60 টকা ইয়াত এন্ট্ৰি ফিজটো বাদ দি মেলি পাৰ্কিং ফিজটো এক্সট্ৰা পাৰ্কিং ফিজ সেইটো এক্সট্ৰা এন্ট্ৰিৰ কাৰণে এইটো কিন্তু পাৰ্কিং ফিজটো মানে তাতে নিদিয়ে মানে এন্ট্ৰি পইণ্টত মানে যিজন মানুহ থাকে তাতে দিব লগা হৈছে ই আছিলে আগতে ইপিনেদি উঠা আছিলে এইটো নতুনকৈ বনালে য'ত মানে অলপমান বুঢ়া মানুহ অকণমান উঠিব পাৰে সুবিধাৰ কাৰণে আকৌ মাজে মাজে এনেকুৱা ট্ৰেকিং টাইপ কৰিবও লাগে নিজৰ ফিটনেছৰ কাৰণে ডিব্ৰুগড়ৰ পৰা বেছি দূৰ নহয় 1 ঘণ্টা লাগে আৰু ভালকৈ যদি 50-60 যদি আহে বাইক আৰু ৰাস্তা ভাল আহিব পাৰে বহুত ধুনীয়া বনালে মন্দিৰটো বহুত ধুনীয়া বনালে সঁচাকৈ এই মন্দিৰৰ হিষ্ট্ৰী ক'বলৈ গ'লে বহুত বছৰ আগত যাব লাগিব এয়া এসময়ত মানে মন্দিৰটো আছিলে মন্দিৰটো মানে কি হ'ল ভূমিকম্পৰ ফলত 1950 ডাঙৰ ভূমিকম্প যিটো হৈছিলে সেই ভূমিকম্পত মানে মন্দিৰটো ভাঙি চিঙি একদম ভিতৰ সোমাই গৈছিলে তাৰপিছত সেইটো মানে মই শুনাত মানে কোনোবা ইয়াৰে আৰ্মিৰ কোনোবা এটা মানে অফিচাৰক ৰাতি সপোনত মানে দেখা পালে যে সপোনত মানে দেখিলে যে এনেকুৱা এটা মন্দিৰ আছে সেইটো তলত ডুব খাই আছে সেইটো মানে তাৰপিছত সিহঁতে মানে উঠাইছে তলৰ পৰা হা বস্তুখিনি একদম মানে আছে এতিয়াও কিছুমান মানে খোলা সেইখিনি উঠাই পিনে তাৰপিছতে মানে আৰু মন্দিৰটো হেৰি কৰা হ'ল আৰু সেইটো কাহিনীটো অৰিজিনেল কাহিনীটো কৈ আছোঁ অলপ পিছত কৈ আছোঁ যিখিনি মানে পুৰণা যিখিনি কৈ আছোঁ যে আগতে আছিলে মন্দিৰ তাৰপিছত মন্দিৰটো মানে হেৰি হৈ গৈছে ভূমিকম্পৰ ফলত মানে ভাঙি গৈছে ভাঙি যোৱাৰ পিছত মাটিৰ তলত যিখিনি আছিলে এইখিনিয়ে বস্তু মানে মাটিৰ তলৰ পৰা খান্দি ওলোৱা মোৰ বস্তু পুৰণা মন্দিৰ যিটো আছিলে আগতে ইপিনে আছিলে কিন্তু সেইটো ভাঙি পিনে এই মন্দিৰটো বনালে আৰু কিছুমান যিখিনি মাটিৰ তলত আছিলে এই বস্তুখিনি ইয়াৰ যিখিনি একে মানে ভগৱান শ্ৰীকৃষ্ণৰ দিনৰে হয় আৰু পুৰণা এইবিলাক বা বেলেগ এইখিনি মানে ধুনীয়াকৈ হেৰি কৰিছে কিছুমান ইটানগৰ গ'ল বুলি কৈছে ইয়াৰ পৰা কিছুমান ইটানগৰ গ'ল এইখিনি মানে বস্তু তাতে ভালকৈ ৰাখিছে কিছুমান মিউজিয়ামত আছে কিছুমান ইটানগৰ মিউজিয়ামত আছে মানে সিহঁতে মানে বস্তুখিনি দেখাব আৰু বস্তুখিনি আৰু যে এনেকুৱা বস্তুখিনি হৈছে বুলি ইয়াত কিছুমান হিষ্টৰিকেল কথা লিখাও আছে এইটো এটা অতি পুৰণি এটা মন্দিৰ হয় এখন থান হয় আৰু ইয়াৰ যিখন কমিটি লেটেষ্ট তেওঁলোকে বনাইছে তাৰমানে যিটো মালিনিথান বিকাশ পৰিষদ বুলি কৈছে লিকাবালিৰ এইখন আপোনাৰ বনিছিলে 2015 চনৰ 2 ফেব্ৰুৱাৰী 2019 চনত তেওঁলোকে বনাইছিলে কিন্তু যিবিলাক পৰিষদ বনায় বা যিবোৰ বডি বনায় সেইবিলাক আমি ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্টৰ আণ্ডাৰত 1860 আণ্ডাৰ ৰেজিষ্টাৰ কৰিব লাগে তেওঁলোকে সেই কামটো কৰিছে জুলাই মাহৰ 12 তাৰিখে 2019 তেওঁলোকে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিছে কিন্তু আকৌ এই যিটো নতুন ৰূপ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰি যিটো হ'ল সেই নতুন ৰূপটো তোমাৰ পাৰ্লিয়ামেণ্টৰ মেম্বাৰ অৰুণাচলৰ যি তোমাৰ অৰুণাচল ইষ্ট পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ 12 এপ্ৰিলত তেওঁলোকে এইটো ইনাগ্ৰেট কৰিছে উদ্বোধনী কৰিছে 2021 আৰু কৰিছে কোনে তোমাৰ যেটো লিবাং আৰু শ্ৰী তাপিৰ গাঁও তো মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট তেওঁলোকে ইনাগ্ৰেট কৰিছে 21 এপ্ৰিলৰ 21 তাৰিখে মানে 2021 চনত মন্দিৰটো মানে
যদি গোটেই হিষ্টৰীখন জানিব লাগে নহয়, গোটেই হিষ্টৰীটো মানে ক'ব লাগে, তেতিয়া গোটেই ৰাতিপুৱা গধূলি হৈ যাবগৈ। শ্ৰীকৃষ্ণই যেতিয়া ৰুক্মিণীক হৰণ কৰি লৈ আহে, ৰুক্মিণী একচুৱেলি আছিলে ভীষ্মক নগৰৰ ৰজা ভীষ্মকৰ ৰাজকুমাৰী। ৰুক্মিণীৰ ককাই আছিলে ৰুক্মবীৰ, ৰুক্মপাল ভাই আছিলে। সেই শ্ৰীকৃষ্ণই যেতিয়া ৰুক্মিণীক তাৰ পৰা হৰণ কৰি লৈ আহে, শ্ৰীকৃষ্ণই ৰুক্মিণীক লৈ ইয়াত অহাৰ পাছত দেৱী দুৰ্গা নিজৰ ৰূপটো সলাই কিনি মালিনী ৰূপ ধাৰণ কৰি বহি আছিলে। ভগৱান যেতিয়া ইয়াত আহি পালে, ইয়াত আহি পালে, সেই মালিনী ৰূপতে ফুলৰ মালা ভগৱানক অৰ্পণ কৰিলে। সেই মালাডালে শ্ৰীকৃষ্ণ ৰুক্মিণী ইয়াত বিবাহ হ'ল। বিয়া হোৱাৰ পাছত শ্ৰীকৃষ্ণই তেওঁৰ নাম দিছিল মালিনী, গতিকে মালিনী থান বা মালিনী মন্দিৰ বুলি কোৱা হয়। একচুৱেলি মূৰ্তি দুৰ্গা। আৰু শুনিছোঁ এক ৰাতি আছিলে বুলি, তাত বিশ্ৰাম কৰিছিলোঁ ওপৰত। ৰুক্মিণী মন্দিৰ য'ত আছে, ৰুক্মিণী মন্দিৰ হ'ল, তাত বিশ্ৰাম কৰিছোঁ। থেংক ইউ। আচ্ছা, সেয়া নতুনকৈ বনাইছে আৰু মানে হোৱাই নাই। মাটিৰ ট্ৰেকিং কৰা, ফিল্ডটো ট্ৰেকিং কৰাৰ নিচিনা লাগিছে। বাপৰে, ঐ ইয়াত যদি বাঘ ওলাই যায় কি হ'ব? হয়, আগে যায় জনে বাঘে খাই বোলে, কথা এটা আছে নহয়। আহি ইয়াত পালোঁ সেয়া মন্দিৰ। আগতেতো এইটো ফালে উঠি গৈছিলোঁ। অঁ, আগতে সেইপিনে উঠি গৈছে। সেইটো চিৰি আছিলে, কিন্তু এতিয়া নতুনকৈ বনাইছে। ভাগৰ লাগি গ'ল দেই, পালোঁ আৰু বেছি নাই। ইয়াতে মিউজিয়ামটো আছে। মিউজিয়ামটো আজি দেওবাৰ কাৰণে বন্ধ, কিন্তু মিউজিয়ামৰ ইয়াত গোটেই হিষ্টৰীটো ইয়াত আছে আৰু পবিতৰা মাউণ্টেইন এৰিয়া অফ মালিনীথান, অৰুণাচল, লিকাবালি। মানে ইয়াৰ এইটো ভিতৰতে মানে মিউজিয়ামৰ ভিতৰত আহিলে আপোনালোকে চানডে নাহিব, খালি বেলেগ দিনা আহিব। আহিলে ইয়াত দেখি পাব যে মানে আগত যিখিনি পুৰণা যিখিনি মানে মন্দিৰটো ভাঙি চিঙি যিখিনি মানে বস্তুখিনি ওলাইছে, কিছুমান ইম্পৰ্টেণ্ট বস্তু মিউজিয়ামত সজাই ৰাখিছে। তো মিউজিয়ামটো আমি যদি দেখাব পাৰিলেহেঁতেন ভাল হৈছে, নহয়। বোলা এতিয়া ৰুক্মিণী মন্দিৰৰ ওচৰত যাওঁ ব'ল। কথা দেখিছে নাই? এই চাইডটো যে তোমাৰ 2001 চনত এপ্ৰুভ কৰিছিলে, চোৱা 1901 মানে এইটো এপ্ৰুভ কৰিছিলে। এইটো যিটো তোমাৰ প্লেন আছিলে ন, এইটো বনাবৰ কাৰণে আণ্ডাৰ ডিৰেক্টৰেট অফ ৰিচাৰ্চ গভৰ্ণমেণ্ট অফ অৰুণাচল প্ৰদেশে এইটো 2001 চনত এইটো এপ্ৰুভ কৰিছিলে বাই দি চিফ ছেক্ৰেটাৰী। আৰু ইয়াৰ মেপটো ইয়াত ধুনীয়াকৈ হেৰি কৰা আছে। ইম্পৰ্টেণ্ট হিষ্টৰী আমাৰ মানে ইয়াত ইণ্ডিয়াৰ হিষ্টৰীটো বহুত ইম্পৰ্টেণ্ট। লিকাবালি জিলা হ'ল লোৱাৰ চিৰাং, মা ৰুক্মিণী মন্দিৰ, অৰুণাচল প্ৰদেশ। ইয়াত আমি ভালকৈ সুধি ল'ম পুৰোহিতৰ পৰা যে ইয়াৰ মানে অৰিজিনেল হিষ্টৰীটো কি হয়। মা ৰুক্মিণী মন্দিৰ হয়। ইয়াতে আমাৰ স্বয়ং ভগৱান শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীয়ে ইয়াত আহি পিনে ইয়াত এক ৰাতি আছিলে, সেইকাৰণে এই মন্দিৰটো ৰুক্মিণী মন্দিৰ হৈছে। ডিটেইলছত পিছত কৈ আছোঁ অকণমান। এইটোৱে বটগছ, য'ত ইয়াত মানে আমাৰ হেৰি ৰুক্মিণী আৰু শ্ৰীকৃষ্ণ মানে ইয়াৰ গছৰ তলত আছিলে আৰু এক ৰাতি আছিলে। তো আগৰ পুৰণা গছটোতো নাই, কিন্তু সেই গছৰ অংশ বুলি কয় চবেই, মানে সেইটোৱে মানে যে এই গছটোৱে মানে এটা ভাগ, মানে এটা গছ, মানে সেইটোৰ পৰা ওলোৱা গছ এইটোৱে আৰু বটগছ। এই বটগছৰ তলতে এক ৰাতি আছে। আৰু শ্ৰীকৃষ্ণই কৈছে মালিনী মানে আমাৰ যিটো মানে হেৰি আৰু কি কয় তোমাৰ পাৰ্বতী, দুৰ্গা, তেখেতে ইয়াত মানে মালিনী ৰূপত মানে আছিলে। তো ৰূপত যেতিয়া আছিলে তেতিয়া মানে যিখন মানে ইয়াত আহি পিনে বিয়া পাতিছে, বিয়া পাতাতে যিখন মানে মালা মানে বদলি কৰে, সেই মালাটো মালিনীয়ে বনাই দিছে। মালিনী ইয়াত ফুলৰ বাগিচা আছিলে, মানে ফুলৰ বাগিচাৰ ৰূপত মানে কাম কৰিছিলে। তো সেইটো খুচিত মানে তেতিয়াই আমাৰ শ্ৰীকৃষ্ণই মানে মালিনীক মানে নাজানি পিনে আশীৰ্বাদ দিলে, মানে তোমাক কলি যুগত মানে পূজা কৰিব, আৰু যোনে যি মনেৰে আহিব, যিটো মানে মনত এক মনে আহিব, আহি পিনে যিটো কামনা কৰিব ইয়াত, তাত তেখেতসকলৰ মানে মনৰ কামনা পূৰণ কৰাৰ দায়িত্বটো মই মানে পূৰণ কৰিম। চ' এয়াই আছিলে মানে ইয়াৰ হিষ্টৰী। আৰু বাকী হিষ্টৰীটো অলপ পিছত কৈ আছোঁ, ইয়াৰ কেনেকৈ সৃষ্টি হ'ল আৰু।
ক'ব নেকি ইয়াৰ হিষ্টৰীটো? শ্ৰীকৃষ্ণই ৰুক্মিণীৰ কুণ্ডিল নগৰত যেতিয়া ৰুক্মিণীক শিশুপাল বিয়া পাতিবলৈ খুজিছিলে তেতিয়া মাতা ৰুক্মিণী যি আছিলে সি শ্ৰীকৃষ্ণক ভাল পাইছিলে। তেতিয়া শিশুপাল দৰা হৈ আহিছিলে তাৰ পৰা। তেতিয়া মায়ে শ্ৰীকৃষ্ণক মাতিলে তাৰ দ্বাৰকাৰ পৰা। শ্ৰীকৃষ্ণ তাৰ পৰা আহি ৰুক্মিণীক হৰণ কৰি ইয়াত আনি ৰাখিছিলে। আৰু ইয়াত ৰাখোঁতে মা পাৰ্বতী দুৰ্গা মা সেই মালিৰ ৰূপত সেইটো মন্দিৰ মন্দিৰত আহিছিলে। তাত মালিৰ ৰূপত আহিছিলে আৰু মালিয়ে কি ফুল বাগানত কাম কৰে সেই ৰূপত আহিছিলে। আৰু শ্ৰীকৃষ্ণ ৰুক্মিণী ইয়াত আহিলে আৰু মা ইয়াত আহি সেৱা সৎকাৰ কৰিলে। শ্ৰীকৃষ্ণ ৰুক্মিণীৰ মালি ৰূপতে কৰিছিলে। তেতিয়া শ্ৰীকৃষ্ণৰ গন্ধৰ্ব বিবাহ হৈছিলে ইয়াত আৰু ৰুক্মিণীৰ লগত। সেইটো বিবাহত মালিয়ে শ্ৰীকৃষ্ণ ৰুক্মিণীক বৰ বধূ মালা যি দৰা কন্যাই মালা লগাই সেইটো মালা বনাই দিছিলে তাৰ। আৰু ৰুক্মিণী কৃষ্ণৰ বিবাহ হৈছিলে। তেতিয়া বিবাহ হোৱাৰ পাছত শ্ৰীকৃষ্ণই মালিক বৰদান দিছিলে যে আপুনি ইয়াত মালিৰ ৰূপত স্থাপিত হৈ যাওক, যোনে যি মনোকামনা লৈ আহে মই পূৰ্ণ কৰি দিম বুলি শ্ৰীকৃষ্ণই মালিক বৰদান দিছিলে। সেইকাৰণে এইটো মালিনী স্থান, এইটো ৰুক্মিণী স্থান। ইয়াতে বৰগছ আছিলে আগত, সেইটো বৰগছৰ তলতে মাক থৈছিলে শ্ৰীকৃষ্ণ। আৰু এয়া যে শিল আৰু হেৰি আছে এয়া কি? এইটো শ্ৰীকৃষ্ণই যেতিয়া দ্বাৰিকাৰ পৰা আহোঁতে পুষ্পক বিমানত আহিছিলে তেতিয়া তাত ৰুক্মিণীক হৰণ কৰোঁতে অলপ দিগদাৰ হৈ গ'ল। পুষ্পক বিমানত এৰি দিলে আৰু ইফালে যাওঁতে তাৰ পৰা ৰুক্মিণীক পালে। তাৰ পৰা এটা ৰথ উঠাই কিনে আহিছিলে ভগৱানে। সেইটো ৰথ ইয়াত থৈছিলে। সেই ৰথৰ টুকুৰা ৰথৰ টুকুৰা হয় কুণ্ডল নগৰৰ পৰা অনা ৰথৰ টুকুৰা হয়। ৰথ ইয়াতে থৈ আৰু বিবাহৰ পাছত ইয়াৰ পৰা পুষ্পক বিমানত গৈছিলে ভগৱান। আচ্ছা, ৰথটো ইয়াতে থাকি গ'ল তাৰ পৰা অনা ৰথ। আৰু এইটো ৰুক্মিণী কৃষ্ণ হয়। কোনটো ৰুক্মিণী? ইফালৰ ৰুক্মিণী ইফালৰ কৃষ্ণ। আচ্ছা, ৰুক্মিণী আৰু কৃষ্ণ আৰু ইয়াৰ ৰথৰ টুকুৰা। আৰু এইটো কৃষ্ণ ৰুক্মিণীৰ পদ চিহ্ন হয়। ভৰিৰ মানে হেৰি। আচ্ছা, এয়া ভৰিৰ হেৰি। আৰু এইটো মানে কি কয় তোমাৰ ভগৱান ৰুক্মিণী আৰু কৃষ্ণ আৰু ইয়াৰ ৰথৰ মানে হেৰিটো এটা অংশ। আচ্ছা, দেখিছে ওপৰত কিমানটা আছে? 221 চিৰি আছে বৰ্তমান। এই তলৰটো কোৱা নাই দেই, এই তলৰটো কোৱা নাই। এই ৰুক্মিণী কি কয় হেৰি মন্দিৰৰ পৰা মালিনী মন্দিৰৰ পৰা ওপৰত যিটো মানে ৰুক্মিণী মন্দিৰলৈকে বৰ্তমান আৰু কি এতিয়ালৈকে 221টা। বছ আপোনালোকে শুনিলে এতিয়া গোটেইখিনি বস্তু গম পালে যে ইয়াত মেইনলি মানে ইয়াত দুটা মন্দিৰ আছে। এটা হ'ল ৰুক্মিণী মন্দিৰ, এটা হ'ল মালিনী মন্দিৰ। মালিনী থানটো এইটো তলত যিটো আছে এইটো মালিনী থান, আৰু ওপৰত যিটো দেখিছে সেইটো ৰুক্মিণী মন্দিৰ। তো দুটা মন্দিৰ আৰু দুটা মন্দিৰৰ দুটা ৰহস্য। মালিনী মন্দিৰটো হ'ল মানে ইয়াত যেতিয়া ৰুক্মিণীক হৰণ কৰি পিনে শ্ৰীকৃষ্ণই অনাৰ পিছত যেতিয়া বিয়া পাতা যেতিয়া মানে ফুলৰ হাৰডাল যেতিয়া মানে গলাত পিন্ধিবৰ কাৰণে লাগে তেতিয়াই মানে মালিনী মানে হেৰি কি কয় তোমাৰ শিৱৰ ঘৈণীয়েক মানে পাৰ্বতী দুৰ্গা মা। তো পাৰ্বতীয়ে কি কৰিছিলে মানে ফুলৰ হাৰডাল মানে গিফ্ট কৰিছিলে মালিনী ৰূপত হৈ পিনে। তেতিয়াই মানে আশীৰ্বাদ ৰূপত কৈছে যে মানে তোমাক ভৱিষ্যতত কলি যুগত তোমাক মালিনী বুলি মানে পূজা কৰিব। তেতিয়াৰ পৰা এই মন্দিৰটো মালিনী হয়। আৰু ওপৰত শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীয়ে থাকিছিলে কাৰণে তাৰ নামটো মানে কি কয় ৰুক্মিণী মন্দিৰ হৈ গ'ল। তো দুটা বহুত পুৰণি। আৰু এতিয়া যিখিনি দেখিছে এতিয়া এইখিনি মানে গোটেইখিনি ৰিকনষ্ট্ৰাকশ্যন কৰিছে, তলৰ পৰা মানে উঠাইছে আৰু বস্তুখিনি। তো আহিব ইয়াত, আহি পিনে ইয়াত মানে বস্তুখিনি মানে যেতিয়া জানিব এইখিনি বস্তু জনাৰ পিছত আহিলে মানে নিজকে ভাল লাগিব যে ইয়াত ইমানখিনি মানে হিষ্টৰিকেল বস্তু আছে আৰু মানে শুনিব লগা, দেখিবলগীয়া আৰু জানিব লগা কথা আছে। তো আহিব ইয়াত, মানে বেছি দূৰ নহয়, চিলাপথাৰৰ ওচৰতে পৰে, ধেমাজি ডিষ্ট্ৰিক্টৰ লিকাবালি। তো বছ এয়া আৰু এয়া ভিডিঅ' ইয়াতে সামৰি লৈছোঁ। বাই বাই, টেক কেয়াৰ, লাভ ইউ, থেংক ইউ ফৰ ৱাচিং। আৰু ইমান দূৰ যেতিয়া চাইছে
তো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ফৰ ৱাচিং বাই বাই মালিনিথান কি কমপ্লেক্স বাই বাই ৱাটাৰফল আমি ৱাটাৰফলত সোমাই আছোঁ এতিয়া চাবি জোতা তিতি গ'ল দেখোন হে বঢ়িয়া মজা শান্তি শিল মুখত মাৰিব যা আহিছো যা ক'লে যা আমি গৈ আছো যা কিবা এটা ডাইলগ মাৰি যাওক যা শুনিব নালাগে যা